নমস্কাৰ, আপোনাৰ জন্ম তাৰিখেই লুকুৱাই ৰাখিছে 11 মে'ৰ পৰা 15 মে'লৈ আপোনাৰ কেৰিয়াৰ, স্বাস্থ্য আৰু সম্পৰ্ক কেনে যাব। জানক প্ৰতিটো মূলাংকৰ বিতং ভাগ্যফল মাত্ৰ এই ভিডিঅ'টোত। আৰম্ভ কৰিছোঁ আমি মূলাংক 1ৰ পৰা। জন্ম তাৰিখ 1 তাৰিখ, 10 তাৰিখ, 19 আৰু 28। শক্তি। এই সপ্তাহত আপুনি নতুন শক্তি অনুভৱ কৰিব। সূৰ্যৰ প্ৰভাৱত আপোনাৰ হেৰুৱা আত্মবিশ্বাস ঘূৰি আহিব। গভীৰ বিশ্লেষণ যদি কৰিবলৈ যাওঁ, কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে, কিন্তু আপোনাৰ ব্যক্তিত্বই তেওঁলোকক পৰাস্ত কৰিব। চৰকাৰী কামত থকা বাধাও আঁতৰিব। কিন্তু আপুনি কিছুমান সাৱধানতা ল'ব লাগিব। অতিমাত্ৰা অহংকাৰে আপোনাৰ প্ৰেমৰ সম্পৰ্কত কিন্তু ফাট মেলাব পাৰে। প্ৰতিকাৰ হিচাপে আপুনি ৰাতিপুৱা উঠি পিতৃ-মাতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। এতিয়া আহিছোঁ মূলাংক 2, জন্ম তাৰিখ 2, 11, 20 আৰু 29। চন্দ্ৰৰ প্ৰভাৱত আপুনি অতি আৱেগিক অনুভৱ কৰিব। সৃষ্টিশীল কল্পনা বৃদ্ধি পাব। এই সপ্তাহত আপুনি নতুন কোনো সিদ্ধান্ত লওঁতে হৃদয়ৰ পৰা কথা শুনক। পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নগদ ধনৰ লেনদেনত সাৱধান হ'ব। সংগীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। মৌনতা অৱলম্বন কৰাই শ্ৰেয়। প্ৰতিকাৰ হিচাপে ৰূপৰ গ্লাছত পানী খালে মানসিক শান্তি পাব। মূলাংক 3, জন্ম তাৰিখ 3, 12, 21 আৰু 30। শক্তি বুলি ক'ব গ'লে জ্ঞান এইকেইদিনত আৰু সম্প্ৰসাৰণ হ'ব। বৃহস্পতিৰ কৃপাত আপুনি কোনো ধৰ্মীয় বা শিক্ষামূলক কামত ব্যস্ত থাকিব। যদি আপুনি বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে মঙলবাৰটো শ্ৰেষ্ঠ দিন। শিক্ষক বা জ্যেষ্ঠজনৰ পৰা পোৱা পৰামৰ্শই আপোনাৰ জীৱনত নতুন মোৰ দিব পাৰে। যিকোনো কামতে অতি উৎসাহী কিন্তু কেতিয়াও নহ'ব, নহ'লে ভুল হোৱাৰ সম্ভাৱনা থাকে। প্ৰতিকাৰ হিচাপে আপুনি কপালত হালধীয়া চন্দনৰ ফুট লগাওক। এতিয়া আহিছোঁ মূলাংক 4, জন্ম তাৰিখ 4, 13, 22 আৰু 31। ৰাহুৰ প্ৰভাৱত হঠাৎ পৰিৱৰ্তন আহিব। এই সপ্তাহটো আপোনাৰ বাবে আনপ্ৰেডিক্টেবল হ'ব, কিন্তু কামৰ থলীত কামৰ বোজা বৃদ্ধি পাব পাৰে। কিন্তু মনত ৰাখিব, এই প্ৰত্যাহ্বানে আপোনাক ভৱিষ্যত এজন ডাঙৰ লিডাৰ হিচাপে গঢ়ি তুলিব। কাৰিকৰী শিক্ষাৰ লগত জড়িতসকলৰ বাবে বিশেষ লাভ। সাৱধানতা বুলি ক'বলৈ গ'লে বৈদ্যুতিক যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতে সাৱধান হ'ব। প্ৰতিকাৰ হিচাপে আপুনি চৰাইক শস্যৰ দানা খুৱাওক। এতিয়া মূলাংক 5, বুধৰ প্ৰভাৱত তীক্ষ্ণ বুদ্ধি আৰু যোগাযোগ। আপোনাৰ কথা কোৱাৰ শৈলীয়ে মানুহক মোহিত কৰিব। যদি আপুনি ইউটিউবাৰ বা কণ্টেণ্ট ক্ৰিয়েটাৰ, তেন্তে এই 5 দিনত আপোনাৰ কোনো ভিডিঅ' ভাইৰেল হোৱাৰ সম্ভাৱনা আছে, কিন্তু নতুন ব্যৱসায়িক যোগাযোগ গঢ়ি উঠিব। প্ৰেমত নতুন কাৰোবাৰ আগমন ঘটিব পাৰে। প্ৰতিকাৰ হিচাপে ঘৰত সেউজীয়া গছ লগাওক বা পানী দিয়ক। মূলাংক 6, শুক্ৰৰ প্ৰভাৱত বিলাসিতা আৰু আৰাম বাঢ়িব। ঘৰৰ বাবে নতুন কিবা মূল্যৱান বস্তু কিনাৰ যোগ আছে। আপোনাৰ ব্যক্তিত্বত এটা বিশেষ আকৰ্ষণ থাকিব। ফেশ্বন, গ্লেমাৰ বা ইভেণ্টত মেনেজমেণ্ট কৰাৰো সুবিধা হ'ব, কিন্তু সাৱধানতা, আপুনি চেনি বা মিঠাজাতীয় খাদ্য কমকৈ খাব। প্ৰতিকাৰ হিচাপে শুক্ৰবাৰে বগা ফুল মন্দিৰত অৰ্পণ কৰক। মূলাংক 7, কেতুৰ প্ৰভাৱত অন্তৰ্দৃষ্টি আৰু নিৰ্জনতা বাঢ়িব। আপুনি মানুহৰ ভিৰতকৈ অকলশৰে থাকি ভাল পাব। যিসকলে গৱেষণা বা লিখা-পঢ়া কৰি আছে, তেওঁলোকৰ বাবে নতুন জ্ঞানৰ লাভৰ সময়। কোনো পুৰণি ৰহস্য উদঘাটন হ'ব পাৰে। গাড়ী চলাওঁতে আপুনি অতি সাৱধান হ'ব, কিন্তু এইকেইদিনত প্ৰতিকাৰ হিচাপে মা কামাখ্যা বা কোনো দেৱীৰ মন্দিৰ দৰ্শন কৰক। মূলাংক 8, শনিৰ প্ৰভাৱত ন্যায় আৰু ধীৰগতি। গভীৰভাৱে আমি যদি বিশ্লেষণ কৰোঁ, তেনেহ'লে কাম পলমকৈ হ'ব পাৰে, কিন্তু যি হ'ব সি স্থায়ী হ'ব। স্থাৱৰ সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে শুভ সময়। কোনো কঠিন নিৰ্ণয় ল'বলগীয়া হ'ব পাৰে, কিন্তু যিটোৱে আপোনাৰ ভৱিষ্যতে সুফল দিব। সাৱধানতা হিচাপে ক'বলৈ গ'লে এলাহৰ পৰা আঁতৰত থাকক আৰু প্ৰতিকাৰ শনিবাৰে সন্ধিয়া আঁহত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাওক। মূলাংক 9, মঙ্গলৰ প্ৰভাৱত সাহস আৰু বাঢ়ি যাব। আপুনি কোনো ডাঙৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাজু হ'ব। ক্ৰীড়া বা নিৰাপত্তা বাহিনীৰ লগত জড়িতসকলৰ বাবে বিশেষ সন্মান লাভৰ যোগ। ভাই-ভনীৰ সৈতে থকা বিবাদ অন্ত পৰিব। সাৱধানতা, খং নিয়ন্ত্ৰণ কৰক, নহ'লে নিজৰ তেজৰ সৈতে জড়িত স্বাস্থ্য সমস্যা হ'ব পাৰে। প্ৰতিকাৰ হিচাপে আপুনি হনুমান চালিচা পাঠ কৰক। এই সপ্তাহৰ আটাইতকৈ শক্তিশালী দিনটো হৈছে 13 মে'। এই দিনাই আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কৰিব পাৰে। মনত ৰাখিব, সংখ্যাই পথ দেখুৱায়, কিন্তু পৰিশ্ৰমেহে গন্তব্যস্থানত পায়। ভিডিঅ' যদি ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।